মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ ভাষা বিষয়ৰ কবিতা এটা আলোচনা কৰিম। কবিতাটিৰ নাম পিঠাৰ মেল। প্ৰথমতে মই কবিতাটি পঢ়ি যাম, তাৰ পাছত কবিতাটি বুজাই দিম আৰু লগতে পাঠত থকা প্ৰশ্নসমূহৰ উত্তৰকেইটাও আলোচনা কৰিম। পিঠাৰ মেল। অকমানিহঁতৰ ভৰালি কথাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই, খোলা চাপৰীয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই? টপাটপ ৰসৰ গোল্লা মুখত সুমাব পাই, লাৰু আৰু পিঠাবোৰক খাই ক্ষীণৰ চকুৰে চায়। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ, এইদৰে হ'লে আমি বেছিদিন জীয়াই থকাই টান। এই দেশত আৰু বেছিদিন নাই আমাৰ ভাত, কিয় কওঁ তেনে দুখ লগা কথা সুতুলিয়ে দিলে মাত। ফেনী পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই, হওতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চাহ পানী। কবি অতুল চন্দ্ৰ হাজৰিকা। কবিতাটি আকৌ এবাৰ পঢ়ি যাম। পিঠাৰ মেল। অকমানিহঁতৰ ভৰালি কথাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই, খলা চাপৰীয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই? টপাটপ ৰসৰ গোল্লা মুখত সুমাব পাই, লাৰু আৰু পিঠাবোৰক খাই ক্ষীণৰ চকুৰে চায়। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ, এইদৰে হ'লে আমি বেছিদিন জীয়াই থকাই টান। এই দেশত আৰু বেছিদিন নাই আমাৰ ভাত, কিয় কওঁ তেনে দুখ লগা কথা সুতুলিয়ে দিলে মাত। ফেনী পিঠাই দিলে উত্তৰ ফেন উলিয়াই, হওতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চাহ পানী। কবি অতুল চন্দ্ৰ হাজৰিকা। এতিয়া কবিতাটিত কি কৈছে মই তোমালোকক বুজাই দিছোঁ। কবিতাটিত অকমানিহঁতৰ ৰান্ধনি কোঠাত বিহু উৰুকাৰ ৰাতি কি হৈছিলে, পাচিত বহি পিঠাবোৰে মেল পাতি কথা পাতি আছিল। চুঙা পিঠাই খোলা চপৰীয়া পিঠাক দেশৰ কথা দহৰ কথা শুনিছেনে নাই বুলি সুধিলে। আৰু ৰসৰ গোল্লা পাই লাৰু আৰু পিঠাবোৰক মানুহে যে আওকাণ কৰিছে তাৰ কথাও কৈছে। এনেদৰে আমি আৰু বেছিদিন জীয়াই থাকিব নোৱাৰিম বুলি কৈছে। তেনেতে এনে দুখ লগা কথা কিয় কৈছে বুলি সুতুলি পিঠাই মাত লগালে। চেনি পিঠাইও উত্তৰ দিলে যে চুঙা পিঠাই মিছা কোৱা নাই, আজিকালি অকমানিও লুচি বিস্কুট পাই আমাক পাহৰিছে। এতিয়া পাঠত থকা প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। কোনে কাক কি প্ৰসংগত কৈছিল? এই দেশত আৰু বেছিদিন নাই আমাৰ ভাত। উক্ত কথাষাৰ খোলা চাপৰীয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান দেখি কৈছিল। কিয় কওঁ তেনে দুখ লগা কথা। উক্ত কথাষাৰ সুতুলি পিঠাই চুঙা পিঠাক কৈছিল, কাৰণ চুঙা পিঠাৰ কথা শুনি সুতুলি পিঠাৰ খং উঠিছিল। লাৰু আৰু পিঠাবোৰক খাই ক্ষীণৰ চকুৰে চায়। উক্ত কথাষাৰ চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক পিঠাবোৰৰ ঘোৰ অপমান দেখি কৈছিল। বাকচত থকা শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থবোৰৰ লগত শব্দ মিলাই খালী ঠাই পূৰ কৰা। অতি অসন্মান, অৱমাননা, ঘোৰ অপমান, অকস্মাত, হঠাৎ, বিহুৰ আগদিনা, উৰুকা, শস্য আদি থ'বৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি, পাচি,
লৰালৰিকৈ কৰা কাৰ্য, খপৰাই, ঘৃণা, ভাল নোপোৱা, ঘিণ, বস্তু সামৰি থোৱা কোঠা, ভৰালি কোঠা। পদ্যটোত উল্লেখ থকা পিঠাবোৰৰ নামবোৰ পাচিৰ পৰা উলিয়াই খালী ঠাইত লিখা। চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠা। উত্তৰ লিখা। খোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল? খোলা চাপৰীয়া পিঠাক চুঙা পিঠাই বাই বুলি সম্বোধন কৰিছিল। কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। অকমানিয়ে পিঠা লাৰুৰ সলনি কি খাবলৈ বিচাৰে? অকমানিয়ে পিঠা লাৰুৰ সলনি ৰসগোল্লা, লুচি, বিস্কুট খাবলৈ বিচাৰে। চুঙা পিঠাই মাতিলে ঘপৰাই, খোলা চাপৰীয়া বাই। ঘপৰাই শব্দটোৰ দৰে তপৰাই শব্দটোৱেও ততালিকৈ অৰ্থ প্ৰকাশ কৰে। উদাহৰণ: ৰাজুৱে সকলো কথাতে ঘপৰাই মাতে। সি টোপনিৰ পৰা ঘপৰাই উঠিল। সকলো প্ৰশ্নৰ উত্তৰ ঘপৰাই দিয়া সহজ কথা নহয়। ওপৰৰ ঘপৰাই শব্দটো ব্যৱহাৰ কৰি লিখাৰ নিচিনাকৈ তপৰাই শব্দটো ব্যৱহাৰ কৰি তিনিটা বেলেগ বেলেগ বাক্য লিখা। ৰুমিয়ে প্ৰশ্নটো সোধোতে ৰাজুৱে তপৰাই উত্তৰ দিলে। সকলো কথাতে তপৰাই উত্তৰ দিব নালাগে। ৰুমিৰ জিভাখন পাতল, সেইবাবে তাই তপৰাই উত্তৰ দিয়ে। দলত আলোচনা কৰি শব্দবোৰৰ পাৰ্থক্য উলিয়াই একোটাকৈ বাক্য ৰচনা কৰা। উদাহৰণ: পাতি, শাৰী অৰ্থত তামোলৰ পুলিবোৰ পাতি পাতিকৈ ৰুবা। পাতি, ঠাৰি বা পাতি। পাতিত বহি কণমইনাই সাধু শুনি আছে। কথা, মুখৰ কথা। ৰুমি আৰু চিমিয়ে কথা পাতি আছে। কথা, মাটিৰ জোখ। ৰাজুৰ 2 কঠা মাটি আছে। পানী, খোৱা পানী বা জল। পানীয়েই প্ৰাণীৰ প্ৰাণ। পানী, ব্ৰহ্মাৰ জীয়ৰী সৰস্বতী। পানী হ'ল এগৰাকী দেৱী। মাটি, ভূমি। অসমৰ মাটি পলসুৱা। মাটি, কাৰোবাক মাতা। ৰুমিয়ে চিমিক মাতি আছে। দিন, সূৰ্য ওলাই থকাৰ সময়। আজি দিনত মই বহুত খেলিলোঁ। দিন, দুখীয়া। দিনক সহায় কৰিব লাগে। কালি, পাৰ হৈ যোৱা দিন। ৰুমি কালি গুৱাহাটীলৈ গৈছিল। কালি, গণিতৰ জোখ। কালিৰ একক বৰ্গ। খালি, সুদা। নিতাই খালি ভাত খাব নোৱাৰে। খালি, ভক্ষণ কৰা। মাক দেউতাক বাহিৰলৈ যাওঁতে ৰাজুৱে সকলো খাই খালী কৰিলে। নাওখনত দিয়া অব্যয় পদেৰে তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা। ৰমলা আৰু ৰহিমলা দুয়ো বাই ভনী। বিদ্যাই পৰম ধন, গতিকে মনোযোগেৰে পঢ়া-শুনা কৰিব লাগে। এটা ঘৰ নাইবা এখন চকীৰ ছবি আঁকা। কাহিনী শুনিও দেখোন ৰস পোৱা যায়। মই আজি খেলিবলৈ নাযাওঁ, যিহেতু কাইলৈ মোৰ পৰীক্ষা আছে। আজিলৈ ইমানেই।